ওলাই আহিছোঁ বিলগাঁও বিহুলে বুলি মোৰ প্ৰগ্ৰেম আছে আজি আৰু তাতে গোটেই নিশাটো চাগে আজি কটোৱা হ'ব হাকি বিদায় উৎসৱ আছে য'ত মোক এংকৰিং কৰিবলৈ মাতিছে ঘোষিকা হিচাপে তেওঁলোকে মোক নিমন্ত্ৰণ জনাইছে তাৰপিছত কাইলৈ আছে জামুগুৰিত পিছফালে বেগ পূৰা গধুৰ কাৰণ মই 2 দিনৰ কাৰণে ওলাই আহিছোঁ আজি ৰাতিটো থাকিমগৈ অভিজিত দাৰ ঘৰত পাহাৰীয়ে ফোন কৰি আছে তাৰপিছত কাইলৈতো কি হ'ব আৰু মন্টু দাই লগ ধৰিছে যাওঁতে মন্টু দাৰ লগতে হয়তো যাম মন্টু মানে আশ্চৰ্যৰ ককায়েক মন্টু গোহাঁই তাৰপিছত চাওঁ কি হয় অকণমানি ক্লিপসমূহ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আচলতে আপোনালোক বুলি নহয় এই গোটেই বস্তুখিনি ময়ো চাম মানে ভৱিষ্যতলৈ গতিকে মই স্মৃতিৰ নিমন্ত্ৰণ কৰিম চাই মেলি সেইকাৰণে ভিডিঅ'বোৰ দি গৈছোঁ আৰু চাই থাকিব আৰু মই ওলালোঁ মোক উলিয়াই দিলে চন্দ্ৰামিকাই বহুত ধুনীয়াকৈ মই ভবা নাছিলোঁ যে মই এনেকৈ ওলাবলৈ পাম ধুনীয়া লাগিছে ইয়াত মানুহবোৰ বহি আছে সিহঁতৰ ৰূপবোৰ দেখাব নোৱাৰে হাই মোক ভাল লাগিছেনে বেয়া লাগিব বাৰু মই মেখেলা চেখেলা লাগি আছো এইজনী একো নহয় ভাল লাগিছে মানুহে চিনি পাব নাই আজি সন্দেহ লাগিছে এইটো ঘকলো মকলো এইটো হাই কৈ দিয়া হাই কৈ দিয়া হাই কৈ দিয়া হাই হাই কৈ দিয়া হাই চাইছে আকৌ দিছেনে ইমান ধুনীয়া কৰি দিয়া আৰু মানুহ কোৱা অনুভৱ কোৱা ভাল লাগিছেনে ভাল লাগিছে বহুত ভাল লাগিছে হাই কৈ দিয়াচোন হাই কৈ দিয়া কোননো সেইজনী টুকটুক নেকি তুমি মোৰ চিনি নাই পোৱা নেকি আৰু এইটো হৈছে আমাৰ ডগলো মগলো পুনকাই দি নোলাইছে তাত পুৰা গান চান বাজি আছে আমি অকণমান সময়ৰ পিছতে যাম গোটেই অনুষ্ঠানখিনিৰ অকণমান ক্লিপ মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম খুব বেছি চাগে সময় নাপাম তথাপিও আহি পোৱাৰ পিছতে আমাক সম্বৰ্ধনা জনালে আৰু তাৰপিছত আমি মূল অনুষ্ঠানলৈ আগবাঢ়িলোঁ আৰম্ভণিতে বিলগাঁৱৰে ককাকেইজনমানে হুঁচৰি জুৰিলে এই বয়সতো তেওঁলোকৰ উৎসাহ দেখি অভিভূত হ'লোঁ টঙ্কেশ্বৰ গগৈ ফুলেশ্বৰ গগৈ কমল গগৈ ঘনশ্যাম ৰায় ৰঞ্জ গগৈ ৰাজীৱ দাস জান গগৈ ৰন্তু গগৈ মহেশ্বৰ শইকীয়া শ্ৰীযুত বলিন শইকীয়া বৰবিহুনী প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰ দাতা শ্ৰীযুত অনুৰোধ জনাইছো উল্লেখ কৰিছো শ্ৰীযুত তৰুণ বৰা চম্পক শইকীয়া গোলাম শইকীয়া আৰু মানিক শইকীয়া তেওঁলোককো আমি মঞ্চৰে আদৰি আনিবলৈ আমাৰ উদযাপন সমিতিৰ দীক্ষাপতীয়াসকলক অনুৰোধ জনাইছো আমাৰ মাজত ইতিমধ্যে কেইগৰাকীমান ব্যক্তি উপস্থিত হৈছেহি তেওঁলোকৰ সহায় আৰু সহযোগিতাই আমাক কৃতজ্ঞ কৰিছে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ তেওঁলোকক আমি এখন খোলা মঞ্চৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছো আমাৰ তৰফৰ পৰা মঞ্চ উপস্থিত আটাইকেইগৰাকী দাতাকে আমি এখন খোলা মঞ্চৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছো আৰু তেওঁলোকক সম্বৰ্ধনা জনাবলৈ আমাৰ উদযাপন সমিতিৰ সদস্যসকলক মই বিনম্ৰতাৰে অনুৰোধ জনাইছো তেওঁলোকক একোখনকৈ খোলা মঞ্চৰে সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সদস্যসকলে এইখিনিতে বিপাঙৰ সময় অকণমান গ'ল দাদাক ষ্টেজলৈ মাতিবলৈ ক'লে গান গাবলৈ উপায় নাই মাতি দিলোঁ সিও মোলে পেন্দুৱাকে চাই কথা ৰাখিব নোৱাৰি আহিলে তাৰপিছত আৰু কি মঞ্চখন আমাৰ হৈ গ'ল Hallelujah.
নাচ গানৰ সমানে সমানে প্ৰতিযোগিতাও চলিল ৰাইজে আৰু প্ৰতিযোগীসকলে আমাক সম্পূৰ্ণ সঁহাৰি জনালে এই ক্ষেত্ৰত আমি তেওঁলোকক ধন্যবাদ দিব লাগিব লগতে বহাগী বিদায় উৎসৱৰ যিসকল বিষয়ববীয়া আছিলে তেওঁলোকৰ আদৰ আৰু আপ্যায়নে আমাক যি ধৰণে সুখী কৰিলে তাৰ বাবে আমি তেওঁলোককো আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতেও যাতে তেওঁলোকৰ লগত আমি একেলগে কাম কৰাৰ সুযোগ পাওঁ আগৰ সময়খিনিত বেদান্ততাই চলোৱাত সহায় কৰিছিল যদিও তাৰ পিছৰ সময়খিনি মই অকলেই কৰিব লগা হ'ল প্ৰতিযোগিতা শেষ হ'ল 4:30 মান বজাত তাৰপিছত আমি আহিলোঁ অভিজিতাৰ ঘৰলৈ অকণমান হ'লো পোহৰে হ'লগৈ আৰু এই দিনটোত মোৰ এটা আকৌ নতুন প্ৰগ্ৰেম নতুন উৎসাহ মাইক্ৰফোনৰ সৈতে কটোৱা এটা নিদ্ৰাহীন নিশা বাৰু যি কি নহওক সামৰিছোঁ চাই থাকিব বুলি আশা কৰিছোঁ ধন্যবাদ